মই ব্লগাৰ মৃগাংক আপোনালোকক চাবলৈ আছে নতুন ভ্লগলৈ। তো এতিয়া আমি যাম নগাঁৱৰ পুৰণি গুদাম। তো মাহীহঁতৰ গাড়ীত যাম মাহীহঁতৰ লগত। এয়া মাহীহঁত আহি পাই গ'লহি। আমি যাম এতিয়া আৰু কোন এয়া গাড়ীখন অকণমান মানে খুন্দা অকণমান খালে, ই ৰংটো অকণমান উঠি গ'ল। মানে বেলেগত লগা নাই, পাৰ্কিং কৰোঁতে মানে এই খুটা এটাত লাগি গ'ল অলপমান। তো এতিয়া এইখন গাড়ীতেই যাম আমি পুৰণি গুদাম। তো আমি গাড়ীত উঠি ল'লোঁ, এতিয়া গৈ আছোঁ। তেল ডিপুত তেল ভৰাইছে। ৰাতি আহিছোঁতো সেইকাৰণে বেলেগ তেল ডিপু চব বন্ধ হৈ আছে। এইটোৱে যি বাটতে খোলা পালোঁ, ইয়াতে সোমাই দিলোঁ। সেইখন চাওক আগত এখন বিয়া গাড়ী। আমি পাই গ'লোহি কোহালি গাঁও, পুৰণি গুদামৰ কোহালি গাঁও। এইখন চাওক সেই গাঁৱলৈ সোমোৱাৰ প্ৰৱেশ দুৱাৰ। এইটো চাওক মোৰ পিছফালে আছে এইটো পুৰণি গুদাম কোহালি গাঁৱলৈ সোমোৱা মানে এটা তোৰণ। এয়া আমি আহিছোঁ এইটো গেটলৈ। এইফালে গৈ ফটো উঠি আছে, এইফালে ফটো উঠি আছে, এইফালে মহা ফটো তুলি আছে। চাওক এয়া আমি গৈ আছোঁ, সকলোৰে ঘৰবোৰ ৰমক চমককৈ সজোৱা হৈ আছে। এইফালে চাওক ধৰিবই নোৱাৰি। এয়া চাওক এয়া হৰিণা, এয়া গড় বনাই থৈছে। মানে গোটেই গাঁওখনৰে শংকৰ উৎসৱ পাতিছেতো, সেই গোটেই মানুহৰ ঘৰবোৰ সকলোবোৰ ৰমক চমককৈ সজাই থৈ দিছে। এয়া চাওক এইফালে হাল বাই থকাৰ কিছু দৃশ্য। এইফালে বিহু গাই আছে, এইফালে ঢুলীয়া, এইফালে নাচনী। এয়া গাঁওখনৰ মানে সকলো মানুহৰ পদূলিয়ে বিভিন্ন ধৰণৰ দৃশ্য বনোৱা হৈ আছে। গোটেই গাঁওখনে ৰমক জমককৈ সজাই তোলা হৈছে শংকৰ উৎসৱৰ বাবে। এয়া নামঘৰৰ গেটটো, মানে গেটৰ ওপৰত আৰু কৃষ্ণ অৰ্জুনৰ কুৰুক্ষেত্ৰলৈ যোৱা ৰথখন নিৰ্মাণ কৰা হৈছে। আপোনালোকে কেতিয়াবা চাই যাবহিচোন, বঢ়িয়া লাগে। এয়া চাওক পুৰা ভাগৱত পাঠ পঢ়ি আছে। এয়া নামঘৰৰ কাষতে আছে এটা পুখুৰী। পুখুৰীটোৰ কাষবোৰ কিমান ধুনীয়াকৈ সজাই থোৱা হৈছে চাওক। আমি ঘৰলৈ যাবলৈ গাড়ী ধুই ল'লোঁ। তো আমি আহি পালোঁহি ঘৰ। এতিয়া বহুত ভাগৰ লাগিছে মানে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষ কৰোঁ। নমস্কাৰ।